হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। তো আজি মই ৰাস্তাৰ মাজতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ এতিয়া মই গৈ আছোঁ ঘৰ আৰু ঘৰখন এৰি আহি বেয়াও লাগে। মা যিহেতু অকলে থাকে তো বেয়া লাগে, কিন্তু উপায় নাই, যাবতো লাগিবই। তো এতিয়া আমি গৈ আছোঁ ঘৰ আৰু চাওকচোন চাৰিওফালে ইমান সেউজীয়া সেউজীয়া, ইমান ভাল লাগিছে দেখিবলৈ। আৰু আজি যিহেতুকে বতৰটো ৰ'দ নাই, ডাৱৰীয়া হৈ আছে, তো দেখিবলৈ আৰু ধুনীয়া লাগিছে। তো সেইকাৰণে ভাবিছোঁ অকণমান ভিডিঅ' কৰি থওঁ, আপোনালোককো দেখাই দিওঁ। আৰু এনেকৈ ৰ'দ নাথাকিলে গৈ ভাল লাগে বাইকত, ৰ'দ দিলেতো যাবই নোৱাৰিলোঁ হয় আজি। আৰু এয়া চাওক ৰাস্তাতে গৰুবোৰ। আৰু এতিয়া আহি পালোঁ ইউনিভাৰ্চিটি। আজি ইউনিভাৰ্চিটিৰ মাজেৰে আহিছোঁ আৰু এইখিনি ঠাই দেখা পালে মোৰ আগৰ কথা মনত পৰি যায়। পঢ়ি থকা সময়ত ইয়াতে কিমান যে স্মৃতি আছিলে, কিমান ভাল লাগিছিলে। পালোঁ আমি ইউনিভাৰ্চিটি, এতিয়া গৈ আছোঁ ঘৰ। বাৰ্বি গৈ আছা? আমি আহি পালোঁ মোটামুটি আৰু 15 মিনিটমান আছে, কিন্তু আজি বতৰটো ভাল, ইমান ৰ'দ দিয়া নাই। অন্যদিনাটো ইমান ৰ'দ দিয়ে, আজি ভালেই হ'ল। বাইকতো আহিলোঁ আৰু ৰ'দ চ'দ নাই দিয়া, বহুত বতৰটো ডাৱৰীয়া হৈ আছে, সেইকাৰণে আহি ধুনীয়া লগা নাই। এতিয়া গৈ লওঁ ঘৰত, একেবাৰে লগ পাই ঘৰ আহি পালোঁ আৰু ফ্ৰেছ চেছ হ'লোঁ ন বাৰ্বি? তুমি ফ্ৰেছ হ'লা নাই? ঘৰ আহিলোঁ বুলি কোৱা, ঘৰ আহিলোঁ, ঘৰ আহিলোঁ বুলি কোৱা, আহিলোঁ। তো এতিয়া আহিলোঁ, ঘৰ পালোঁ আৰু আজি অৱশ্যে বতৰটো ডাৱৰীয়া কাৰণে ইমান ভাগৰ লগা নাই, কাৰণ ৰ'দটো দিলেতো আৰু ক'বই নালাগে, আজি ৰ'দটো নাই দিয়া। এতিয়া মোৰ ঢেৰ কাম আছে, ঘৰৰ অৱস্থা মই দেখাই আছোঁ আপোনালোকক। এইফালে বিচনা চিচনা একো তোলা নাই আৰু এইফালে ধুনীয়া ঢেৰ কাপোৰ আছে একদম। তো এইবোৰ চব কৰি মেলি আজৰি হৈ লওঁ, তাৰপাছত আপোনালোকক আকৌ লগ পাম। তো ধুনীয়াকৈ এতিয়া হৈছে ইভিনিং টাইম আৰু ৰাতিপুৱা যি অকণমান ভিডিঅ' কৰিলোঁ তেতিয়াৰ পৰা কৰা হোৱা নাছিলে, কাৰণ আহিলৈ ইমান কাম আছিলে, গোটেইবোৰ কমপ্লিট কৰিলোঁ। বহুত থাকে, কেইদিনমানতো ঘৰততো নাথাকিলে জানেই, ধূলি বালি চব ভৰ্তি হৈ থাকে। তো গোটেই কাম বন কৰি আজৰি হ'লোঁ আৰু উঠি পেলাই ভাগৰ লাগিলে, তো সেইকাৰণে অকণমান ৰেষ্ট কৰিলোঁ। তো সেই আপোনালোকক দেখাওঁ। তো মই চেঞ্জ কৰাই দিলোঁ, মানে বিচনাখন এনেকৈ কৰি দিলোঁ। বিচনাখন আছিলে এনেকৈ, পূৰা এনেকৈ আছিলে আৰু শ্বকেছৰ ফ্ৰণ্টত আছিলে বিচনাখন। এতিয়া মই এইখন চেঞ্জ কৰালোঁ, বিচনাখন এনেকৈ দি দিলোঁ, আলনাডাল তাৰ পৰা তালৈকে আনিলোঁ। এইখন বাৰু চেম জেগাতে আছে আৰু এইটো বাৰু এনেকৈ মাজতে এটা স্পেচ ওলাই গ'ল চেঞ্জ কৰি দিয়াৰ পৰা, কাৰণ বাৰ্বিক যিহেতুকে এই আছে এইজনী বহি। ঐ কি কৰিছা? তো মাজতে স্পেচ ওলাই গ'ল, যিটো বাৰ্বিক আজিকালি লাগাই হৈছে, কাৰণ এনি টাইম গাড়ীৰ ভিতৰত চলাই থাকে। আগতে এইখিনি জেগা বহুত ঠেক লাগিছিলে, তো এতিয়া বহুত জেগা ওলাই গ'ল, তাই ধুনীয়াকৈ ইয়াতে খেলি থাকিব পাৰিব। তো সেইকাৰণে ভাবিলোঁ এইখিনি অকণমান চেঞ্জ কৰি দি ফালে কোণত লগাই দিলোঁ এডাল মানি প্লেণ্ট। আৰু মোৰ এডাল মানি প্লেণ্ট আছেই বাহিৰত, কিন্তু এইডাল মই ভিতৰতে লগাই দিছোঁ আৰু এনেকৈ লগাই দিছোঁ। কোণটো খালী হৈ আছিলে আৰু মানি প্লেণ্টটো মায়ে ঘৰৰ পৰা দি পঠাইছিলে, তো ভাবিছিলোঁ বাহিৰতে ৰুই দিম, কিন্তু তাৰপাছত ভাবিলোঁ নাই, কোণটো যিহেতুকে খালী হৈ আছে, তো সেই তাতে লগাই দিওঁ মানি প্লেণ্টটো। তো তেনেকৈ তাতে লগাই দিলোঁ। আৰু এতিয়া আমাৰ দেখাই আছোঁ বাৰ্বিক। চাওঁ কি কৰিছা তুমি, দেখুওৱা, তোমাক দেখুওৱা। এইজনীক দেখিছেনে? ড্ৰেছিনত খালি এনেকৈ থাকিব। এইফালে হাই কৈ দিয়া, হাই কোৱা। তো এনেকৈ আৰু। তো এতিয়া চাহপানী খাওঁ, টোপনিৰ পৰা উঠিলে, বাৰ্বিও উঠিলে এইমাত্ৰ। তো মইতো আগতে উঠিলোঁ, বহুত আগতে উঠিলোঁ, কিবা কিবি এইবোৰ কৰি মই কিটচেনত বনোৱা সিজোৱা কৰি আছোঁ ৰাতি সাজৰ কাৰণে। তো আজি আনিছেও পাৰ মাংস এয়া, আৰু যিহেতুকে খুব চৰ্দি লাগি আছে আৰু পূৰা জ্বলা চলা দি তেনেকৈ বনাই খালে ভাল, কাৰণে মই ৰেডি কৰিছোঁ। আলু পিঁয়াজ আদা নেহৰু ৰেডি কৰি লৈছোঁ, সেইখিনিৰে বনাম একদম চিম্পলকৈ, ৰেচিপি শ্বেয়াৰ নকৰোঁ। তো এতিয়া বনাই মেলি লওঁ, তাৰপাছত আকৌ লগ ইফালে বনি আছে পাৰ মাংস। ইয়াৰে মই জোল বনাব লাগিব, যিহেতু পাৰ এনেকৈ খাই ভাজি খাই ভাল নালাগে, জোল কৰিলে ভাল লাগে আৰু জোলটো ভাল খোৱাটো। আৰু ইফালে হৈ আছে ভাত। আৰু এতিয়া সময় হৈছে ৰাতিৰ 12টা, এতিয়ালৈকে আমি খোৱা নাই ন? আৰু আমাৰ বাৰ্বিও খোৱা নাই ন? বাৰ্বি অঁ, বাৰ্বি ঘৰত আছে। বাৰ্বি ক'ত আছে? অঁ, ঘৰত আছে। ফুৰিব নোযোৱা নেকি?
তো এতিয়া ভাত পানী খাই আমি বনাই বিচনাত উঠিছোঁ জাষ্ট আৰু চাওক সেয়া বাৰ বিচনাটো লৈ লৈছে আই কাৰ্ড বাপেকৰ আই কাৰ্ডখন বিচনাটো সোমাই লৈছে তাই ন থাকিব ৰাতিপুৱা ল'বা থাকিব ইয়াতে থৈ দিলোঁ তো আজি ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰি দিওঁ যদি ভিডিঅ'টো চাই অকণো ভাল পালে প্লিজ লাইক এটা কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলত নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ আপডেটবোৰ পাই থাকে আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ তো লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আজিলৈ বাই 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 কোৱা